নমস্কাৰ আজি তোমালোকৰ মাজলৈ এটা প্ৰশ্ন লৈ আহিছোঁ এইটো তোমালোকৰ অসমীয়া আৰু ইংৰাজী দুইটাতে দিয়া আছে তোমালোকে চাই লোৱা এই প্ৰশ্নটোত কৈছে যে 20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল লেন্স এখন 40 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ সংস্পৰ্শত ৰখা হৈছে এই যৌগিক লেন্সৰ ক্ষমতা নিৰ্ণয় কৰা প্ৰশ্নটোত আমাক দিয়া আছে 20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল লেন্স বুলি কৈছে গতিকে ইয়াৰ ফোকাস দৈৰ্ঘ্যটো ইয়াত লিখি লৈছো মই -20 সেন্টিমিটাৰ -20 সেন্টিমিটাৰ কিয় হ'ব কাৰণ তোমালোকক অৱতল লেন্সত সদায় ঋণাত্মক হয় ইয়াৰ ফোকাস দৈৰ্ঘ্যৰ মানটো গতি সেন্টিমিটাৰ আছে গতিকে মিটাৰলৈ নিব লাগিব মিটাৰলৈ নিলে কি কৰিবা ইয়াক 100 লগত হৰণ কৰি দিবা যদি 20ক 100 লগত হৰণ কৰা তোমালোকে কিমান পাবাগে 0.2 মিটাৰ পাবা তাৰ পিছত আমি কি উলিয়াম ইয়াৰ পাৱাৰটো উলিয়াম পাৱাৰ বা ক্ষমতা তো পাৱাৰ বা ক্ষমতা কি ধৰণে উলিয়ায় p = 1/f গতিকে ইয়াত আমি প্ৰথমতে উলিয়াইছো অৱতল লেন্সৰ গতিকে আমি কি কৰিম p1 লিখি লৈছো ইয়াত 1/f1 হ'ব গতিকে মানখিনিতে বহাই যাওঁ 1/f1 ৰ মানটো কিমান দিয়া আছে 0.2 তেতিয়া আমি হৰণ কৰো কিমান পাম আমি 1/, পইণ্টটো যদি মই উঠাই দিওঁ তোমালোকে কিমান পাবা ইয়াত -2 গতিকে এটা পইণ্টৰ পিছত এটা সংখ্যা আছে গতিকে ওপৰত কিমান যাবগে এটা শূন্য আহিব 2 5 গুণ 10 তো এনসাৰটো কিমান পালা -5 ডায়োপ্টাৰ এটো প্ৰথম ক্ষেত্ৰত এটো ইমানখিনিলৈকে থবা তোমালোকে এইবাৰ আমি উত্তল লেন্সৰ কাৰণে উলিয়াম উত্তল লেন্সত দিয়া আছিল 40 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স বুলি কৈছে গতিকে ইয়াত f2 লিখি লৈছো ইয়াত 40 সেন্টি যেহেতু ইয়াত তোমালোকৰ উত্তল লেন্সৰ কাৰণে f ৰ মানটো পজিটিভ হৈ গ'লে ধনাত্মক গতিকে আমি ইয়াত +40 লিখি লৈছো আৰু ইয়াক যদি আমি সেন্টিমিটাৰ পৰা মিটাৰলৈ লৈ যাওঁ 100 লগত যদি হৰণ কৰা ইয়াক কিমান পাবা তোমালোকে 0.4 মিটাৰ পাবা এইবাৰ আমি উত্তল লেন্সৰ পাৱাৰটো উলিয়াম বা ক্ষমতা উলিয়াম ইয়াত p2 লিখি লৈছো যেহেতু আমি p1 বুলি ওপৰত লিখি লৈছিলো p2 = 1/f2 হ'ব পিছত ইয়াত তোমালোকে মানখিনি ইয়াত বহাই ল'বা তোমালোকে এই ধৰণে যে তোমালোকে ইয়াত আমি p2 ৰ মানটো f2 ৰ মানটো অলৰেডি উলিয়াইছো 0.4 গতিকে তোমালোকৰ তাৰ পিছত কি হ'বগে 1/0.4 ইয়াত 4 টো পইণ্ট উঠাই দিলে ইয়াত 4 হ'ব পইণ্টৰ পিছত এটা সংখ্যা আছে গতিকে ইয়াত কিমান হ'বগে এটা শূন্য 10 4 লগত 10ক হৰণ কৰিলে তোমালোকে কিমান পাবাগে 2.5 ডায়োপ্টাৰ হ'ব এইবাৰ আমি পাৱাৰ অফ কম্বিনেশ্যন উলিয়াম অৰ্থাৎ যৌগিক লেন্সৰ ক্ষমতা হ'ব ইয়াত তোমালোকে p1 ৰ মানটো কিমান পাইছিলা এটো -5 ডায়োপ্টাৰ পাইছিলা আৰু p2 ৰ মানটো পাইছিলা 2.5 দুইটাকে যদি তোমালোকে কৰা ইয়াত প্লাস মাইনাস যেহেতু ডাঙৰ সংখ্যাটোৰ আগত ইয়াত মাইনাস আছে গতিকে -5 ৰ পৰা +2.5 টো বাদ দিলে আমি কিমান পাম -2.5 ডায়োপ্টাৰ গতিকে তোমালোকৰ যৌগিক লেন্সৰ ক্ষমতাটো কিমান হ'বগে -2.5 ডায়োপ্টাৰ এইখিনি হেকত তোমালোকে লিখি দিবা দ্বিতীয়টো প্ৰশ্নৰ ফালে এবাৰ আমি আগবাঢ়ো প্ৰশ্নটোত কৈছে উত্তল লেন্স এখনে বেজি এটাৰ হদ আৰু ওলোটা প্ৰতিবিম্বতাৰ পৰা 50 সেন্টিমিটাৰ দূৰত্বত গঠন কৰে যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল ইয়াত ইউৰ মান উলিয়াব দিছে আৰু ইংৰাজীত কিন্তু তোমালোকক আৰু কৈছে যে ফাইন্ড দা পাৱাৰ অফ দা লেন্স অৰ্থাৎ তোমালোকৰ লেন্সখনৰ ক্ষমতা নিৰ্ণয় কৰিব দিছে মই দুইটাই কৰি দিছো অসমীয়াত মাত্ৰ ইয়াত প্ৰশ্নটোতে দিয়া নাই এই প্ৰশ্নটোৰ সমাধান তোমালোকে এই ধৰণে কৰি যাবা মই ইয়াত অসমীয়া আৰু ইংৰাজীত লিখি দিছো প্ৰতিবিম্বৰ দূৰত্ব মানে ইমেজ ডিসটেন্স v মানটো 50 সেন্টিমিটাৰ হ'ব কাৰণ তোমালোকে ইয়াত কৈছে উত্তল লেন্স আৰু হদ প্ৰতিবিম্ব গঠন কৰিছে বুলি কৈছে গতিকে ইয়াত v মানটো 50 সেন্টিমিটাৰ হ'ব বিবৰ্ধনটো হদ বুলি কৈছে কাৰণে -1 দিছো তো m = v/u হ'ব যেহেতু লেন্সত উলিয়াইছো আমি বিবৰ্ধনটো v মানটো ইয়াত বহাই দিছো -1 ইয়াত তোমালোকে ইয়াত দেখি আছে তোমালোকে তাৰ পিছত তোমালোকে কি কৰিলো ইয়াত এই v এই u টো এইটো ইয়াত 1 লগত যদি ইয়াত পূৰণ কৰা তোমালোকে কিমান পাবা u * u হ'ব ইয়াত মাইনাস চিহ্ন আছে v মানটো তোমালোকে পাইছাই যে v মানটো 50 কৰি ইয়াত 50 বহাই দিলে মাইনাস চিহ্ন লৈ পেলাই পঠিয়াই দিলে -50 সেন্টিমিটাৰ হ'ল দি u মানটো -50 সেন্টিমিটাৰ এতিয়া ফৰ্মুলা মতে যদি আমি কৰি যাওঁ তোমালোকে এই ধৰণে পাবা সো 1/v - 1/u = 1/f আহে তো ইয়াত আমি এই ধৰণে কৰি যাবলৈ চেষ্টা কৰিছো সো f ৰ মানটো 1/v - 1/u f ইয়াত v মানটো তোমালোকে পাইছাই 50 সেন্টিমিটাৰ আৰু u মানটো -50 সেন্টিমিটাৰ গতে মাইনাস ইয়াত কি হ'বগে তোমালোকৰ প্লাস হ'বগে এইখিনি ইয়াৰ পিছত অংকখিনি কৰি যাম এতিয়া আমি যদি লসাগু লওঁ তেলে কিমান পাম ইয়াত 50 হ'ব দুটা সেম আছে যেহেতু গতি 1 + 1 হলে ইয়াত কি হ'বগে 2 হ'বগে এইবাৰ আমি f ৰ মানটো উল্টাই দিছো অৰ্থাৎ f = 50/2 হ'ব f = তাহলে কি হ'বগে তোমালোকৰ 50 লগত 2 টো হৰণ কৰিলে 2 লগত 50 টো ইয়াত তোমালোকে 25 পাবা আকৌ ইয়াক যদি সেন্টিমিটাৰ পৰা মিটাৰলৈ লৈ যাওঁ এখলত হৰণ কৰিলো এনসাৰটো কিমান পাবা 0.25 পাবা যদি ইয়াৰ আমি এতিয়া পাৱাৰ উলিয়াম বা ক্ষমতা উলিয়াম কি ধৰণে লিখিবা p = 1/f অৰ্থাৎ ইয়াত মানখিনি বহাই যাওঁ আমি এতিয়া
ইয়াত চোৱা তোমালোকৰ 0.25 আছে, অৰ্থাৎ পইণ্টৰ পিছত দুটা সংখ্যা আছে। এই যদি পইণ্ট উঠাই দিয়া 25 হ'ব, আৰু পইণ্টৰ পিছত দুটা সংখ্যা আছে কাৰণে ওপৰত কেইটা 0 যাব, দুটা। 21 লগত যদি আমি 100 হৰণ কৰোঁ আমি কিমান পাম, 4, গতিকে ইয়াৰ ক্ষমতা হ'ব 4 ডায়প্টাৰ। এইখিনি শেষত তোমালোকে লিখি দিবা। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে উপযোগী আছিল, আৰু এই ধৰণৰ তোমালোকে উপযোগী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, আৰু তোমালোকে এই ভিডিঅ'টো লগৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও এই ধৰণৰ সকলো ধৰণৰ ভিডিঅ'বোৰ পাই থাকে। ধন্যবাদ।